আপোনালোকে কোনে কোনে বাৰু ভাদৰ মাহত যে কাপোৰ ৰ'দত দিয়ে, কোনে কোনে ৰ'দত দিলে কমেণ্ট কৰি জনাব। আৰু আজি যিহেতু ময়ো কাপোৰ ৰ'দত দিছিলোঁ, সেয়েহে মই এতিয়া আপোনালোকক মেলাখিনি নেদেখুৱালোঁ, ভিডিঅ' কৰি নথলোঁ। আৰু যিহেতু এতিয়া মই জাপিম আৰু শ্ব'কেছ আৰু গডেছত ভৰাম, সেইখিনি আপোনালোকক মই দেখুৱাম আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব। এয়া হৈছে মই বোৱা গামোচা আৰু কেনেকুৱা হৈছে, ফুলটো ভাল লাগিছেনে কমেণ্ট কৰি জনাব। বিশেষকৈ গামোচা বেছি নায়েই, গামোচা মুঠতে 15-20খন মানহে আছেগৈ, গামোচা এদাই হৈ গ'লগৈ। ইজন আহিলে সিজন আহিলে দিওঁতে গামোচা খতমেই হৈ গৈছেগৈ। এয়া চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আনফালে এইযোৰ হৈছে মই ফাৰ্ষ্ট যেতিয়া মই তাঁত ববলৈ শিকিছিলোঁ আৰু তেতিয়া মই চিম্পুলকৈ জোৰ কাপোৰ লগাইছিলোঁ। এইযোৰ চাওকচোন, বহুত পিন্ধিছোঁ কিন্তু দেই। এইযোৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু তাৰ পাছত যেতিয়া মই ফুল শিকিছিলোঁ, এইযোৰ মই নিজেই লগাইছিলোঁ। চাওকচোন ভাল লাগিছেনে বাৰু কমেণ্ট কৰি জনাব দেই, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইযোৰ বৈছিলোঁ চিম্পুলকৈ, এইযোৰ কোনো ফুল নাই, কিন্তু এইযোৰ ফুল বাচিছিলোঁ চাদৰ, এখন চাদৰখনে, মেখেলাখন ক'ত আছে নাজানো। আৰু এইটো দহিটো মই নিজে পাতিছোঁ। কেনেকুৱা লাগিছে কাপোৰযোৰ আপোনালোকে ক'ব। আৰু বিশেষকৈ ফুলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বহুত কষ্ট হৈছে এই ফুলটো বাচোঁতে, তথাপিতো যুঁজি লাষ্টত বাচি শেষ কৰিলোঁগৈ। এইফালে মাজলৈ বুটা আছে আৰু এইফালে এয়া দীঘল ফুল। চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। এয়া ফাইনেলি মোৰ কাপোৰ জপা হৈ গ'ল। আৰু কেনেকুৱা লাগিছে কাপোৰ জপা ষ্টাইলটো কমেণ্ট কৰি জনাব। এয়া একেবাৰে লাষ্টত গামোচা আৰু চেলেং কাপোৰ আছে। আৰু বৰ বিশেষ কাপোৰ নাই, কিন্তু যিকেইটা আছে প্ৰতিপাল কৰি থওঁ আৰু ন। এয়া এইখনো মই নিজে বোৱা দেই, আৰু এইখনো নিজে বোৱা, এয়াও নিজে বোৱা। এয়া আৰু দেখুৱাম কাপোৰ আৰু আছে গডেছত। এয়া শ্ব'কেছত আছিলে, গডেছৰখিনিও কোনোবা দিনাখন দেখুৱাম দেই। বাই বাই।